এই ভিডিওটোৰ পিছত আহি আছে আমাৰ কোলাবৰেশ্যন নেক্সট ভিডিও গুৱাহাটী ভাৰ্চেছ নলবাৰী পাৰ্ট 2 এই চেনেলটোত আমাৰ পাৰ্ট 2 টো ৰিলিজ হ'ব আৰু এইটো ভিডিও গোটাই সম্পূৰ্ণ চাওক আৰু সাবস্ক্ৰাইব কৰক যোনে যোনে কৰা নাই আৰু লাইক কৰক কমেন্ট কৰক আৰু শ্বেয়াৰ কৰক ধন্যবাদ বাই পাঁচ চাৰিবাৰ পকো এই হেংকে নহয় লাইট দিলে দেখো জ্বলি গেছি জ্বলব দি সেইগিলা ইমান হেৰি হ'ব নালাগে দে তই আৰু এতিয়া চলাব পাৰিম না আজি ৰচো বাপু আজি চলো লাগছি চলিবি ৰংকে মানি মাৰিবি দেখো তই অলপ সময় চলিবি নহয় আৰে বাপু কেনে চলি দেখোন তই বই ভাল লাগে না আগে লনি গেছি দে ঠিকে আছে মিল লতো বতো করতে কেন নহয় কি ভাল লাগছি কো জুলি দেখা জানা কি বঢ়িয়া লাগছি মারি মার খাবি ভালকে থাক কথা শুন কই তুই কি কি মজা লাগছি তো বল লতপুতে চলি তো কেনকে তুই দেউতির মন লগত পড়া দেউতে মোৰ লগত পঢ়া মই কি কৰিব লাগে তোৰ লগত তো ভালকে থাকছো মই তো দেউতির নিচিনা না অলপ ভালকে থাকছো অলপ ভালকে আছো দেখো কি বঢ়িয়াকে বহি আছে হিগলে টিপিনে বিয়া বুঝলে কি ৰব মই চলি তাক গাড়ী চলোৱা শিকি আছো ৰব এনকে তই ৰাস্তাত চলাই দিন দেখো পুলিচৰ পৰা উলিয়াবি নোৱাৰিবি দেখোন তই পুলিচ ষ্টেচনতে সোমাই থাকিব লাগিব বাৰ পুলিচৰ গাড়ী নেকি মোৰ গাড়ী মই গাড়ী শিকছো এই বৰ মুখে কথা কৈ আছে এই ভালকে থাক ৰাস্তাৰ পৰা গাড়ী পৰা উলিয়াই দিম তোক মাষ্টাৰ কোনি দিছিলে তই গাড়ী চলাব জানা নেকি মই শিকাম গাড়ী চলাব শিকাব আছি মোক তই কি জানা গাড়ী চলাব এনেকে শিকাব বাপেৰে ফোন নাম্বাৰটো কৈছো দেউতাক মই ভয় কৰো কৈছো নাজনো বাছো জিঅ লৈছি এবাৰ গধূলা যাই আছো ঘৰত তো মাষ্টৰ এই ভালকে থাক ভালকে চলো গাড়ীখন উলিয়াব লাগিব পাই এতিয়া ওলাম দে মই উলিয়াব বুঢ়া পাঁচশো দেখো মই বাদে এইবাৰ সেকেন্ড গিয়াৰত লগাও গাড়ী সেকেন্ড গিয়াৰত দে ৰ'ব কেনেকে দু উঠে মই গলগে আছো নহয় এইটো এনেকে লাগছি নে এতিয়া যাব লাগব যা এতিয়া যায় বৰদা এডাল কি এডাল গিয়াৰ গাড়ী দেখো মজা লাগে কিবা তই বৰ অসতে গাড়ী চলো মই লাৰি মজা লগা কাৰণে কৈছো লাৰি মজা লাগুক দে পিছত লাৰিবি আপোনাৰ তো বৰ দম কেনেকা বৰদা এডাল সঁচাই লাৰি মজা লাগে কি মজা লাগছি তই এইবাৰ যদি হাত তো মই হাত কাটি দিম কিন্তু দে বাপা তইতো এতিয়া পাৰা হৈছে আজি ৰাস্তাতে যাওঁ কি মজা লাগব আজি গাড়ীটো চলাম মই মোৰ আপিটোক লৈ যাব পাৰি তই ইমান লাগি ভাবলি পিছত হ'ব দেছো তোৰ ভৱিষ্যত বানপানী আছে দে আপা কৈছো এইখান এই তিনিখান এনেকে দিছে কৈছো এতিয়া চুলি কিডাল তোক চুলি চাবা কাৰণে নহয় তোক চাইডে দিয়া গাড়ী ঘোঁৰা গিলা চাবা কাৰণে দিছি দাদা আমাৰ দেউতাই ইমান পইচা দি গাড়ীখন কিনছি আমাৰ আইনাখনত গাড়ী আইনাখনতকে বেলেগৰ মুখ চাবা দিম